নমস্কাৰ এম এছ সাপোৰ্টৰ অন্য এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ ভিডিঅ' এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ, কিয়নো এই ভিডিঅ'টো আপুনি শুনাৰ পিছতে আপুনি চিন্তিত হৈ পৰিব, কিয়নো আপুনি গুগল পে' আৰু ফোনপে' নিশ্চয় ব্যৱহাৰ কৰে, আৰু যদিহে আপুনি গুগল পে' ফোনপে' ব্যৱহাৰ কৰে তেন্তে এই খবৰটো, এই বাৰ্তাটো আপোনাৰ বাবে অতিকৈ বেয়া, কিয়নো কাম নকৰা হৈ পৰিব আপোনাৰ গুগল পে' ফোনপে' আৰু পে'টিএমে। 1 তাৰিখৰ পৰা বন্ধ কৰি দিয়া হ'ব আপোনাৰ UPI ID। কাৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব আৰু কোনে কোনে এই সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ পৰিব 1 তাৰিখৰ পৰা, নতুন বছৰৰ 1 তাৰিখৰ পৰা, জানুৱাৰীৰ 1 তাৰিখৰ পৰা আপোনাৰ গুগল পে' ফোনপে' আৰু পে'টিএম বন্ধ কৰি দিয়া হ'ব। কিয় বন্ধ কৰি দিয়া হ'ব তাৰ সম্পূৰ্ণ বিৱৰণ ভিডিঅ'টোৰ মাধ্যমেৰে লৈ অহাৰ চেষ্টা কৰিছোঁ। ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। তেন্তে আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ ভিডিঅ'টো। যিসকল গুগল পে' আৰু ফোনপে' ব্যৱহাৰকাৰী এবছৰ ধৰি তেওঁলোকৰ UPI ID ব্যৱহাৰ কৰা নাই, মুঠতে তেওঁলোকৰ UPI ID বন্ধ হৈ আছে, কোনো ধৰণৰ পে'মেণ্ট কৰা নাই, কোনো ধৰণৰ লেনদেন কৰা নাই এবছৰ ধৰি, যিসকল গ্ৰাহকৰ এনেধৰণৰ সমস্যা আছে বা তেওঁলোকে পে'মেণ্ট নকৰে সেইটো UPI IDৰে, তেন্তে এইসকল গ্ৰাহকক চিনাক্তকৰণ কৰা হ'ব আৰু 1 জানুৱাৰীৰ পৰা সেইসকল গ্ৰাহকৰ লেনদেন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। আপোনাৰ মোবাইলৰ ছেটিংলৈ যাওক, আপুনি গুগল পে' যদি ব্যৱহাৰ কৰি আছে আপোনাৰ ছেটিংলৈ যাওক, আৰু আপোনাৰ যদি দেখিবলৈ পাব UPI ID, যিটোৰ দ্বাৰা আমি লেনদেন কৰোঁ, টকা ট্ৰান্সফাৰ কৰোঁ, আমি বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰোঁ, ইজনৰ পৰা সিজনলৈ আমি লেনদেন কৰোঁ, মুঠতে UPI IDৰে যদি আমি লেনদেন কৰি থাকোঁ তেন্তে UPI ID আপোনাৰ বন্ধ হৈ আছে নেকি, কিমান দিনৰ পৰা বন্ধ হৈ আছে, যদিহে এবছৰ ধৰি আপোনাৰ বন্ধ হৈ আছে তেন্তে নিশ্চিতভাৱে 1 জানুৱাৰীৰ পৰা তাকো বন্ধ কৰি দিয়া হ'ব। আৰু যদি আপুনি কিদৰে আপুনি সেইটো অব্যাহত ৰাখিব, মুঠতে আপোনাৰ কিদৰে আপুনি কি কৰিলে আপোনাৰ UPI ID বন্ধ নহ'ব সেয়া জনাইছোঁ, যে আপুনি এতিয়াই 1 তাৰিখৰ মুঠতে পূৰ্বে আপুনি এই UPI IDৰে আপুনি লেনদেন কৰক, কাৰোবাক টকা দিয়ক বা আপুনি টকা আনক, মুঠতে এই UPI IDৰে আপুনি লেনদেন কৰিব লাগিব 1 তাৰিখৰ আগত। আৰু যদিহে 1 তাৰিখৰ আগত আপুনি এই UPI IDৰে আপুনি যদি লেনদেন নকৰে, আপোনাৰ বন্ধ হৈ থকা UPI ID যদি এনেদৰে বন্ধ হৈ থাকে 1 তাৰিখৰ পৰা আপোনাৰ ফোনপে' গুগল পে' আৰু ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে এই খবৰটো আপোনাক জনাইছোঁ যে আপোনাৰ UPI IDৰে আপুনি লেনদেন কৰক 1 তাৰিখৰ আগত, যদিহে নকৰে তেন্তে 1 তাৰিখৰ পিছত আপোনাৰ UPI ID বন্ধ কৰি দিয়া হ'ব। গতিকে আপুনি আজিয়েই এই কামটো কৰক, আৰু ভিডিঅ'টো যদি আপুনি ভাল পাইছে তেন্তে এটা লাইক কৰিব, চেনেলটোলৈ নতুন আহিলে আপুনি ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।